এষ্ট্ৰোভালে আপোনালোকক স্বাগতম। আজি শনি গ্ৰহৰ বিষয়ে কিছু তথ্য দিবলৈ আহিছোঁ। শনি গ্ৰহক আমি শনি, শনৈশ্বৰেশ্বৰ, সূৰ্যপুত্ৰ, সৌৰী আদি নামেৰে জনাজাত। শনি গ্ৰহৰ মহাদশাকাল 19 বছৰ কাল থাকে। শনি অতি শ্ল' মুভিং প্লেনেট হয়। এটা ঘৰত 2.5 বছৰ পৰ্যন্ত থাকে। ছাইড এফেক্টবোৰ অতি ষ্ট্ৰং হয়। ষ্ট্ৰাগলছ বঢ়াই দিয়ে, হাৰ্ডেলছ বঢ়াই দিয়ে। দশাকাল সমাপ্ত হোৱাৰ পিছত জাতকক মেচিউৰিটি প্ৰদান কৰে আৰু সফলতা আগবঢ়ায়। জাতকৰ শৰীৰৰ অধিকৃত অংগ যেনে আঁঠু, উৰুদেশ, কৰঙণ আদি মূত্ৰাশয় আদি শনিৰ অধীনত। শনি প্ৰতিকূল হ'লে এই অংগসমূহৰ যিকোনো ৰোগৰ সূচিত হয়। শনি অশুভ প্ৰভাৱত ডিফ এণ্ড ডাম্ব হ'ব পাৰে। শৰীৰ কম্পন বা ট্ৰেমৰ, পেৰালাইচিছ হ'ব পাৰে। শনি লগ্নত থাকিলে অসন্তচিত্ত আৰু ঈৰ্ষাপৰায়ণ হয়। কিন্তু মীন আৰু ধনু লগ্নত শনি থাকিলে স্বক্ষেত্ৰস্থ শনি হ'লে জাতক ঐশ্বৰ্যশালী লোক হয় আৰু ন্যায়াধীশৰ দৰে উচ্চ পদো পায়। শনি যদি তুলা, মকৰ আৰু কুম্ভ ৰাশিৰ বাহিৰে বেলেগ ৰাশিত থাকে তেতিয়াহ'লে জাতকৰ ৰিউমেটিক প্ৰব্লেম, বিকলাংগতা আদি হ'ব পাৰে। বৃহস্পতিৰ দশাকালৰ পিছত শনিৰ দশাকাল আহে আৰু ইয়াৰ পিছত বুধৰ দশাকাল হয়।